once again welcome to my YouTube channel. আজি মানে একদম ডাইৰেক্ট ফেলাঘৰৰ পৰা আৰু এইটো সব ফেলাঘৰ বেছি ডাঙৰ নহয় সৰুকা বনাইছো মানে কি আমাৰ সংস্কৃতিটো বজাই ৰাখিছো আৰু কামৰ ব্যস্তটো এফালে দেখাম আৰু আমি বেছি ডাঙৰ নহয় সৰুকা বনাইছো আৰু মই বনোৱা নাই আমিতো ব্যস্তই আছো বাৰু এই ফাইটিকেইটা বনাইছে ৰাতিটো লাইটৰ পোহৰ নাই এইটো ভিডিঅ'টো অলপ বেয়া হ'ব হা তাতে আৰু এই ভাইটি এটা কাম কৰি আছে ইফালে পুৰা যোগাৰ কৰি আছে বস্তুবিলাক বনাব কাৰণে ইফালে গাহৰি বনাই আছে পুৰা ইফালে ভাৰত এনে ভাত বনাই আছে ইফালে গাহৰি পুৰিব খোজাতে পুৰিয়ে আছে ইফালে নাচা কিজনে নাচিয়ে আছে আমি কেইজনে মানে পুৰা গাহৰি পুৰাত ব্যস্ত গাহৰা পুৰি আৰু খাপ গোটেই কেইজনে গাহৰি লৈ পুৰা পুৰি আছো এফালে পুৰা ডেন্স কৰাত ব্যস্ত আৰু ভাত হ'ল ভাতটো খাই লওঁ তাৰপিছত অকণমান নাচিম দস্তিহঁতে ভাত ওলাইছে এয়া কেনে লাগিছে ক খানাটো হা টেষ্টি কেনে হৈছে কি ক দস্তি খানা কেনে হৈছে খানা আল্টিমেট মই মাংস আছে মাংস লোৱা নাই কালি খাম নেক্সট দিনা খাবি ন এটাই উইচ কৰো যে মাংসখিনি মিকুৰি খাইছে ৰাতি গাহৰি গুড মৰ্ণিং এতিয়া পুৱা ৰাতি 3টা বাজা হ'ল আজি এতিয়া অকণমান টোপনি মাৰিম এঘণ্টামান তাৰপাছত কাইলৈ মৰ্ণিঙত লগ পাম আপোনালোক গুড মৰ্ণিং যোৱাকালিৰ পৰা আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ এতিয়া আমি অলপ দেৰিকৈ ভেলাঘৰটো জ্বলাম ভেলাঘৰটো জ্বলোৱাৰ পাছত সোনকালে ঘৰা ঘৰি হ'ব আৰু তাৰপিছত আপোনালোকে চাই থাকিব ভেলাঘৰ জ্বলোৱা হ'ল তাৰ পাছত এতিয়া বস্তুবিলাক সামৰি আছোঁ কালি মাতটো ভাঙি গ'ল অলপ বেছি হ'ল না তাৰ পাছত এতিয়া আমি বস্তুবিলাক সামৰিছোঁ তাৰপিছত এতিয়া বাই বাই অন্য এতিয়া ভিডিঅ'লৈ আকৌ এবাৰ লগ পাম